গুড ইভিনিং বন্ধু বান্ধৱীসকল, সকলোৱে চাহ খাব হৈছে। মই এতিয়া ভাত খাইছোঁ। কাৰণ দুপৰীয়া ভাত নাখালোঁ। ৰাতিপুৱা লগৰ এজনীৰ ঘৰত গ'লোঁ, পোলাও খাব দিল। সেই পোলাও কেইটামান খাই আহি আৰু দুপৰীয়া ভাত নাখালোঁ। আহি পেলাই মানুহজনকো যিহেতু গাটো ভাল নাই, খিচিৰি বনাইছিলোঁ। মই নাখালোঁ, অকল মানুহজনকে খুৱাই দৰৱ চৰব খুৱাই দিলোঁ আৰু মই এতিয়াহে খাব লৈছোঁ খিচিৰি এথালি। লগত কাটি লৈছোঁ পিঁয়াজ, গাজৰ, এইটো বিট, এনেকৈ গাজৰ কাটি লৈছোঁ। আৰু এইফালে আছে মোৰ আচাৰ জলকীয়া। বাকী ভাত খোৱা টাইমটো দেখি নাহাঁহিব আৰু মোৰ মানে আজি এনেকুৱা খেলি মেলি। এতিয়া আৰু ভোক লাগিছে, ভাবিছোঁ ৰাতি কাম নাই, নহ'ব, ভাত কাম খাব লাগিব। পেটটোকতো কষ্ট দি থ'ব নোৱাৰোঁ। খিচিৰিখিনি টেষ্টি হৈছে। বেমাৰী মানুহৰ কাৰণে বনোৱা, মছলা চছলা নাই, সেয়াও টেষ্টি হৈছে। গাজৰ জলকীয়া অকণ নাখালে ভাতখিনি টেষ্টি নালাগে। মানুহবিলাকো আৰু পাছত সন্ধিয়া চাহ খাই ভাত খাবলৈ হ'ব। মই এতিয়া ৰাতিও ভাত খাওঁ, নহ'ব। আজি বে টাইমত ভাত খাইছোঁ। ঘৰত বেমাৰী মানুহ থকাৰ কাৰণে ভালকৈ বজাৰে কৰা নাই।